Hello everyone, welcome back to my YouTube channel. মই মেৰি সকলোকে মোৰ চেনেল পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলোৱে যাতে ভালে আছে আৰু সকলোকে মোৰ ফালৰ পৰা মই ভোগালী বিহুৰ বহুত শুভেচ্ছা যাচিলো। আশা কৰো সকলোৱে যাতে ভালদৰে বিহু উদযাপন কৰিলে আৰু মই আজি দেখাম যে মই ভোগালী বিহুত কি কৰিলো। সো সেইখিনি আপোনালোকৰ মাজত মই শেয়াৰ কৰিব বিচাৰিছো। সো আশা কৰো আপোনালোকে যাতে ভিডিওটো শেষলৈকে চাব। So, বলক এতিয়া আমি ভিডিওটো স্টার্ট বনাব ওলাইছো নাৰিকলৰ চিৰা আৰু লাৰু। সো নাৰিকলটি ফালি লও। নাৰিকলৰ চিৰা আৰু লাৰু আজি হবনে নাই নাজানো আৰু নাৰিকলটোৱে ফালিব পৰা নাই। ও যৌবনৰ কালতে জানো পিৰিতি নকৰিলে কৰিলা ও যৌবন মাঘৰ বিহুৰ চলে জুনুকা মাঘৰ বিহুৰ চলে জুনুকা সাজি থৈছো ভেলানো ঘৰ সাজিছো মেজি ভোগালীৰে ভোজৰ আয়োজনত লাগা এয়া আমাৰ ঘৰৰ সবৰে মৰমৰ কলা আৰু নিকি হি নিজৰ কামতে ব্যস্ত হৈ আছে আৰু এইফালে নিকি বাৰ লগত আৰামত চেয়াৰত বহি আছে। তাই যেহেতু বহুত শান্ত শিষ্ট এইবিলাক কৰি ভাল নাপায় বাট হি বহুত উৎপতীয়া। মাঘৰ বিহুৰ শুনিছনে জুনুকা দেহৰ চেঁচা আঁতৰিব জ্বলিলে মেজি মনকে পতাং কাষতে লৈ তোৰ গাজি মনকে পতাং কাষতে লৈ তোৰ গাজি পুৰিমে মই চুঙা চাউল ৰান্ধি দে। বিহু বুলি যেহেতু মন্দিৰত যাব লাগে সো মই দূৰত কতো যোৱা নাই। সো ওচৰৰে নামঘৰ এটাত আহিছো এতিয়া। কাতি বিহু কঙালী বহাগতে ধেমালি মাঘৰ বিহু ভোগালী পাতিছো মিলি জুলি। সো আজি ভিডিওটোত এইখিনি আছিলে। মই আপোনালোকক মাজত শেয়াৰ কৰিলোঁ মই বিহুত কি কৰিলোঁ। আপোনালোকেও কি কৰিলে মোক কমেণ্ট কৰি জনাব আৰু ভিডিওটো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে প্লিজ ছাবস্ক্ৰাইব কৰিব। মোৰ চেনেলত আপোনালোকে বেলেগ ভিডিঅ' পাই থাকিব। সো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ ফালৰ পৰা আকৌ এবাৰ ভোগালী বিহুৰ বহুত শুভেচ্ছা যাচিলোঁ সকলোকে। সো থেংক ইউ, বাই বাই, লাভ ইউ অল।